ছাগলী কেনেকৈ পুহিছে আৰু বহুত কষ্ট কৰিবলগীয়া। হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু প্ৰাঞ্জল ভাই চেনেল। আৰু আজিৰ আপোনালোকক দেখুৱাম আমাৰ ঘৰৰ ছাগলীখিনি আৰু চাব আপোনালোকে। আৰু প্ৰথমতে কেইটা আছিলে ছাগলী আমাৰ আৰু এতিয়া কিমান হ'ল অলপ চাই লওক, আপোনালোকক দেখুৱাম। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। এয়া আহি গ'লোঁ ছাগলী গঁৰালত। পোনপ্ৰথম আছিল ছাগলী চাৰিজনী আছিল, তাৰপিছত আৰু দুজনী আনে, 6জনী আছিলে মাক ছাগলী। আৰু এয়া 6জনীৰ পৰা এতিয়া ইমানখিনি হৈ গ'ল। এতিয়া আছে মোটামুটি 40 পিচ আৰু সৰু ডাঙৰ মিলাই 40 পিচ আছে। আৰু মতা মাইকী চব মিলাই আৰু এতিয়া বন্ধা দিন হ'ল, লাহেকৈ এতিয়া বন্ধা দিন হ'ব আৰু চবেই খেতি কৰিব আৰু খেতিত লাগিব, বান্ধিবলগীয়া হ'ব। তাৰ বাবে এইফালে পথাৰত ডেৰ বিঘামান হ'ব নেকি, এডোখৰ ভেটি থোৱা হৈছে আৰু ছাগলী তাত বান্ধি। আৰু চাওক আপোনালোকে, এইফালে আছে আৰু তলত কেইটামান আছে, সেইকেইটা বদমাছ হয় আৰু গঁৰালত নোসোমায় মানে, সেইকেইটা অভ্যাসটো নাই, নহ'লগৈ। আৰু এইকেইটা খাচী আছে, কেইবাটাও আছে খাচী। ছাগলী কেনেকৈ পুহিছে আৰু বহুত কষ্ট কৰিবলগীয়া হয় ছাগলীখিনি বন্ধা দিনত। আৰু আগতেতো তলি নাছিলে, এতিয়াই জেগা থোৱা হৈছে পথাৰত। এনেকৈ ৰাস্তা কাষে ক'ৰবাত ফিল্ডত বন্ধা হৈছিলে, বহুত কষ্ট হৈছে। এটা এটাকৈ চব নামি গৈছে ধেৰ চব নামি গ'ল এবাৰ। চব নামি ওলাই গ'ল আৰু এইফালে আৰু নামি আছে। আৰু আগৰ ভিডিঅ'টো দেখাইছিলোঁ আমাৰ গাহৰিজনী, আৰু এতিয়া গাহৰিজনীয়ে পোৱালি দিলে। এয়া 5টা পোৱালি আছে আৰু 5টা পোৱালি দিলে। আৰু সেইফালে আছে 2টা। এইকেইটা হৈছিলে, এইকেইটা কিনি অনা হয় বজাৰৰ পৰা, এটাত 5,500কৈ কিনি অনা হৈছিলে। আৰু এতিয়া ইমানটোতো হৈছে। আৰু এইকেইটা হৈছে 2 মাহ। আৰু সিহঁতক খোৱা হয় চলা ভুচি আৰু ঘৰৰ হয় তাৰ, আৰু তুঁহগুৰি খোৱা হয় আৰু লগত ভাত মিক্স কৰি দিয়া হয়। আৰু কষ্ট কৰিব লাগিব, কষ্টৰ ফল সদায় মিঠা বুলি কয়। সেয়ে কষ্ট কৰিছে ঘৰৰ মানুহো আৰু সকলোৱে কৰিছোঁ আৰু মিলিজুলি এয়া বস্তু পুহিছোঁ। আৰু আপোনালোকক যে কৈছিলোঁ মই ছাগলী বান্ধিবলৈ যি জেগাডোখৰ আৰু জেওৰা ভেটিলোঁ বুলি, আৰু এইডোখৰ জেগা। আৰু এইফালে চাওক কেনেকৈ কৰি এল টাইপত কৰি এনেকৈ ভেটি থোৱা হৈছে, মানে তেতিয়াই ঘাঁহটো এতিয়াৰ পৰা ভেটি থ'লে ঘাঁহটো তেতিয়ালৈকে হৈ যাব। আৰু এনেকৈ ভেটি থৈছোঁ আৰু ইয়াতে ছাগলী বান্ধিম, নহ'লে বহুত দিগদাৰ হ'ব। ইমান সোপা ছাগলী খোৱাবলৈ বহুত কষ্ট হয়, আৰু সেয়েহে আৰু ইয়াত ভেটি থৈছোঁ।